আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। এমএলএটো টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ যিবিলাক ইছ্যু এইবিলাক সমাধান কৰাত তেখেতসকল বিফল হৈছে। আৰু আমি গোটেই বিটিআৰ বাকীক আমি আহ্বান কৰিছো যে আপুনি দলে বলে আহক আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব। सोरबा बाहागो लाबाबो लायाबाबो दुरान काबाथ' साक्सेस जाबाय। बा इलेक्शनानो जा जिखुनु इलेक्शनानो जा बेखौ लानानै दुलाराय बर' फरायसा आफादनियाव दा जेबो एजेन्डा गैया। পৰিৱৰ্তনৰ নাম লৈ যিটো UPPL চৰকাৰ যিটো মানে গণতান্ত্ৰিকভাৱে তেখেতসকলৰ চৰকাৰ গঠন হ'ল আৰু তেখেতসকলৰ পৰা আজি ৰাইজে আশা কৰা ধৰণে কোনো ফল পাবলৈ সক্ষম হোৱা নাই। উন্নয়নমূলক কাম কাজত তেখেতসকল বিফল হৈছে। বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ যিবিলাক ইছ্যু এইবিলাক সমাধান কৰাত তেখেতসকল বিফল হৈছে আৰু তেখেতসকলে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে ঘৰে ঘৰে চাকৰি দিয়া, এটা ভোটত এটা চাকৰি প্ৰদান কৰা বা ছুইজাৰলেণ্ড গঠন কৰা এইবিলাকতো আজি বাস্তৱত দেখিবলৈ পোৱা নাই। আজি কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ এই অঞ্চলত হোৱা নাই। আজি যি দুৰ্নীতি ৰোধ কৰাৰ কথাবিলাক কৈছিলে, আজি গ্ৰামোন্নয়ন বিভাগত PCDC বিলাখনত কিছুমান আমি যিটো মিডিয়া বিলাখনত পাই আছোঁ তেনেকুৱা ধৰণৰ মানে এইবিলাক বেনিফিচাৰীক ভগাই মানে স্কিমবিলাক আধৰুৱা কৰি থৈছে, এইবিলাকতো আমি দেখা পাই আছোঁ। আজি চাকৰিৰ নামত তেখেতসকলে কেইটা চাকৰি দিব পাৰে? থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো দিব পৰা ক্ষমতা আছিলে এইবিলাকতো দিব পৰা নাই। গতিকে এইটো তেখেতসকল 100% বিফল হৈছে। চুক্তি অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ পৰা 3টা বছৰত যিটো 1500 কোটি টকা তেখেতসকলে আনিব লাগিছিল পাব লাগিছিলে 3 বছৰ উকলি গ'ল। আজিলৈকে পইচা অনাটো আমি দেখা পোৱা নাই। উন্নয়নমূলক কাম কাজ আমি হোৱা দেখা নাই। চুক্তি অনুযায়ী NDP কেডাৰসকলৰ কেছবিলাক উইড্ৰ হোৱাৰ কথা আছিলে, এইবিলাকো উইড্ৰ আমি হোৱা দেখা পোৱা নাই। সংস্থাপন পোৱা কথা আছিলে, এইবিলাকতো আমি দেখা পোৱা নাই। দিনত BPF চৰকাৰ আহাটো খাটাং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত অহা 2025 যিটো BTC নিৰ্বাচন ইয়াতে ৰাইজে আমাৰ BPF দলকে চৰকাৰ বনোৱাৰ ৰাস্তাটো আমাক দিব আৰু আমি চৰকাৰ গঠন কৰি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিবিলাক পৰিকল্পনা আগৰ চলি থকা আৰু নতুন নতুন যিটো আমি পৰিকল্পনা লৈছোঁ সেইবিলাক কৰি আমি BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিম। অৱস্থা কি আপুনি চোৱা দৌৰাণ খাব যিদিনা দৌৰাণ খাবৰ প্ৰথম মুকলি দিন হৈছে ইয়াত বিজেপিৰ কোনো এজন MCLA বা EM উপস্থিত হোৱা নাই। হেমন্ত ডাঙৰীয়া আহিব লাগিছিল, CM ডাঙৰীয়া অহা নাই, দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া আহিব লাগিছিল, অহা নাই। ইয়াৰ পৰা এটা ক্লিয়াৰ দিশা হৈ আছে যে আজিৰ তাৰিখত যেনেকা দেখি আছে যে UPPL আৰু বিজেপিৰ মাজত এলায়েন্সটো একেবাৰে নাইকিয়া হৈ গৈছে। তেনে অৱস্থা ৰাইজসকলে বুজি পাইছে যে ভৱিষ্যতৰ কাৰণে UPPL থাকি আমাৰ লাভৱান নহ'ব আৰু এপছৰ কথাটো আমি কি ক'ম, এপছটো ডাইৰেক্ট UPPL এই গতিকে এপছৰ বোলে এপছ থাকি কি লাভ হ'ব। সেইকাৰণে তেখেতে আজি যোগদান দিছোঁ, আমি খুব উৎসাহ আৰু আমি গোটেই বিটিআৰ বাকীক আমি আহ্বান কৰিছোঁ যে আপুনি দলে বলে আহক। দিল্লীত ইণ্ডিয়া এলায়েন্সটো বেছি দিন নাই আৰু চৰকাৰ সলনি হ'ব আৰু অসমত আমি এইটো চাইছোঁ যে যিদিনা দৌৰাণ খাবত হেৰি হৈছে সেইদিনা বোলে BPFৰ ঠেকাবিলাক UPPLৰ ঠেকাবিলাক বিজেপিত বোলে যোগদান দিছে 400 মানুহ। ইয়াৰ পৰা এটা ছিগনেল যে হিমন্ত ডাঙৰীয়াই বিচলীয়া মামা ডাঙৰীয়াই এটা টাৰ্গেট লৈছে যে BTCত এইবাৰ UPPL ঠিক কৰি পেলাই নিজে 40টা সমষ্টি 40টা দখল কৰিব আৰু BTC যদি BTR যদি দখল কৰিব পাৰে তেনেহ'লে এটা ইংগেলে 15টা MLA টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই জানা নাই যে আজিৰ তাৰিখত কংগ্ৰেছ কিমান ভিতৰি ৰুটেড হৈ আছে। গতিকে আমি আশাবাদী এইবাৰ আমি BTCৰ কংগ্ৰেছ অকলে নহ'লেও কয়েকজন ইদাৰ উদাৰ নিৰ্দলীয় কেণ্ডিডেটবিলাক লৈ আমি চৰকাৰ বনাম। BTCত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, এইবাৰো BTCত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰোঁ। নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম। BTCৰ আমাৰ কাৰ্যকৰ্তাসকলে আজিৰ পৰাই সংগঠনৰ বাবে আৰম্ভ কৰক। কিন্তু এটা মই আৰু BTCৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছোঁ। আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব।
আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম পিছত আমি জিলা হস্পিটাল আন চৰকাৰী হস্পিটালতে কৰিম सोरबा बाहागो लाबाबो लायाबाबो दुरान कापाथ' साक्सेस जाबाय नैथि खेबनि थाखाय दुरान काप खुंजाबाय बेयाव साक्सेसफुलि आरो बेवहाय दिनै जोंहा बड'लेण्ड जि एफसि सोरबा स्टेटआ एफसियानो गैया नर्थ इस्टआव खिन्थु बड'लेण्ड एफसिया बाहागो लादों आरो बेखौ इन्टारनेसनेलि मिथिजाबाय जोंनिया टारगेटआ सोरबा बाहागो लानाया नङा बेवहाय दुरान काप खुंनांगौ बोसोरनैनि गेजेराव जोङो थांनाय बोसोराव स्टेडियामाव गेलारि बानायदोंमोन देग्लाय बोसोराव नर्थ इस्टनि गेजेराव फार्स्ट बयनिख्रुइ गिबि जोंनो माने सेन्ट बेस अट'मेटिक स्प्रिंकल लागायनाय स्टेडियाम बानायदो जेनिखि फिफा स्टेन्डार्ड स' मोनसेनि उनाव मोनसे जों आवगायलांगासिनो दङ बेखौ नुना सोरबा लाजिनानै बायदिसिना बुंलाबायदो बेवहाय आंहा जेबो खर'सा नांगौ गैया हारिनि थाखाय मावनो फैदों हारिनि थाखाय मावलांगोन बर' माहारिखौ सिबिनायानो जोंनि थांखि बेवहाय आरो सोरबा मायबा बुंबाबो माबाबाबो 1% जों कमप्रमाइस खालामनाय नङा फैबाय थानाय समाव बाइ इलेक्सनानो जा जिखुनु इलेक्सनानो जा बेखौ लानानै दुलाराय बर' फरायसा आफादनियाव दा जेबो एजेन्डा गैया অসম চৰকাৰে যিটো কেবিনেটত সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ একেবাৰে অবিভক্ত গোৱালপাৰা লোৱাৰ অসমত এইটো আমাৰ বিমানবন্দৰ আছে ৰূপসী এই ৰূপসী বিমানবন্দৰৰ নামে নামাঙ্কিত কিন্তু দেখা গৈছে অসম চৰকাৰৰ কেবিনেটত যিটো প্ৰস্তাৱ লৈছে যে ৰূপসী বিমানবন্দৰৰ নামটো বেলেগ এটা নামত প্ৰস্তাৱ লৈছে এইটো আমি বিশেষকৈ অবিভক্ত গোৱালপাৰা আক্ৰাছো আৰু বিভিন্ন দল সংগঠন ধিক্কাৰ জনাইছোঁ আপোনালোকৰ জৰিয়তে যে অসম চৰকাৰৰ মাননীয় খোদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে নেকি যে আমাৰ গজানমুড়ি বৃহত্তৰ জনগোষ্ঠীৰ কোচ ৰজাৰ এই জমিদাৰৰ এই পত্নীৰ নামত এই জমি আজি এই ৰূপসী যে নাম হৈছে এইটো আমাৰ ৰাজবংশৰ পৰিয়ালৰ এজন সুন্দৰী ঘৈণীয়েকৰ নামে নামাঙ্কিত কৰা হৈছিল কিন্তু আজি এই ৰূপসী নামটো তৎকালীনভাৱে অসম চৰকাৰে কেনেকৈ কেবিনেটৰ সিদ্ধান্ত ল'লে এই নামটোৰ ব্যতিৰিকে বেলেগ এটা নাম আমি বেলেগ এটা নামক আমি বেয়া ধৰণে আমি হেৰি কৰা নাই আমাৰ কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিহাস সম্বন্ধে নাজানে নেকি যে ৰূপসী বিমানবন্দৰৰ জেগাটো